বাঘৰ গুজত গুলিৰ গুৰুম খং খিঙাৰ ধ্বনি বাঘৰ গুজত গুলিৰ গুৰুম খং খিঙাৰ ধ্বনি বেয়া লাগি নমস্কাৰ বন্ধুসকল, মই লোকুকুৰে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। বন্ধুসকল, আজি পুনৰ জয়ন্ত সোণোৱালৰ কণ্ঠত আমাৰ অসমৰ স্বনামধন্য গণশিল্পী খগেন মহন্তদেৱৰ এটি চিৰযুগমীয়া গীত পাৰৰ পাখিত গাঁঠি দিলোঁ। এই গীতটি আপোনালোকে এবাৰ শুনকচোন, কেনে পালে আপোনালোকে মন্তব্য আগবঢ়াব। তেন্তে পলম নকৰি আহকচোন বন্ধুসকল, আমি জয়ন্ত সোণোৱালৰ কণ্ঠত পাৰৰ পাখিত গাঁঠি দিলোঁ শীৰ্ষক এই গীতটিও সকলোৱে এবাৰ উপভোগ কৰোঁ। পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি জনাও বুলি জগতখনক বিহুৰ লগনি পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি জনাও বুলি জগতখনক বিহুৰ লগনি লিখিছোঁ তাত কি মাত শুনি ভাল পাওঁ আৰু লিখিছোঁ কি মাত শুনি বেয়া পাওঁ বাঘৰ গুজত গুলিৰ গুৰুম খং খিঙাৰ ধ্বনি বাঘৰ গুজত গুলিৰ গুৰুম খং খিঙাৰ ধ্বনি বেয়া লাগিব হাই কাজিয়া আৰু নাহনি পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি জনাও বুলি জগতখনক বিহুৰ লগনি বিহুৰ লগনি কোৱা যদি মানুহ আমাৰ ভাই ভনী বুলি লোৱা যদি সদতিকে উকুটা কোৱালি ভাল লাগিব কাৰাজি ৰং খিঙাৰ ধ্বনি পাৰৰ পাখিত গাঁঠি দিলোঁ ফুলাম চিঠিখনি জনাও বুলি জগতখনক বিহুৰ লগনি বিহুৰ লগনি বিহুৰ লগনি।